আয়ুব অ তই কি বুলি কয় নলবাৰীৰ কোনোবা মহিলা এজনীক ফোন কৰি দম দিছা নেকি? নাই, কাকো দম দিয়া নাই। তই এটা কথা কৈছো, চয়নিকাৰ ঘৰত তই কন্টেক্ট কৰা ন, তোৰ কিন্তু কথা বেয়া আছে। 100 বাৰ কৰিম, তোমাৰ কি হ'ল? কি 100 বাৰ কৰিম? কাৰোবাৰ লগত মোৰ ব্যক্তিগত দম দিছো, কেছ কৰা না। বা কি দম দিছো, কাক দম দিছো? তোৰ মই লাইফ বৰবাদ কৰি দিব পাৰো আয়ুব। তোৰ তাতে তোৰ যি প্ৰুফ আছে মোৰ তাতে, গম পাইছ না? কি কৰা কৰি থাকা না, মোক কিয় ডিষ্টাৰ্ব দিছা? তই দম চাবি মোৰ। তই হিন্দু মানুহক কিয় দম দিবি? হিন্দু মোৰ কাক ভাই দম দিলো? তোমাক মই দম দিছো বা কাক দম দিছো? দেখুৱাব পাৰিবা? এনে মিছা কথা কিয় কোৱা? চয়নিকাৰ মাকক ফোন কৰিব লগা তোৰ চয়নিকাৰ মাকক মই ফোনেই কৰা নাই। চয়নিকাৰ কোন মাকক চয়নিকা কোন? চয়নিকাৰ মাকক মই কিয় ফোন কৰিম? চবৰে মোবাইল ট্ৰেক কৰাই থাকে চাৰ্ভাৰ ৰুমত। তাকে যদি প্ৰমাণ কৰিব পাৰা মই কোনো চয়নিকাৰ মাকক ফোন কৰিছো, তেতিয়াহে মোক কবা। আৰু তই যদি নেক্সট টাইম যদি বেলেগৰ ফটো আমি কিয় কৰিছা সেইটো কোৱাচোন? তুমি ফটো আমি কিয় কৰিছা সেইটো কোৱা? কোন চয়নিকা কোন? তই ফটো আমি কথাই নকবি। চয়নিকা কোন সেইটো কোৱাচোন? তই ফটো আমি কথা নকবি। চয়নিকা কোন সেইটো কোৱাচোন? চয়নিকা কোন? তই 3 বছৰ কাৰ ফ্লেটত আছিলি? মোক কাৰো ফ্লেটত 3 বছৰ থাকা নাই। মোৰ জিন্দিগিটো 3 বছৰ ফ্লেটত থাকা নাই। কলো তোৰ 3 বছৰ মই ফ্লেটত থাকাই নাই, কাৰো ফ্লেটতে থাকা নাই। কোৱা ডিজিপি তোৰ প্ৰুফ পঠাই আছো মই। ডিজিপি কৰিব তোক যি কৰে, যি কৰা কৰক। তুমি কি ফটো আমি কৰি আছা? নেক্সট টাইম যদি চয়নিকা যদি ক'বাত কোন চয়নিকা কোন তুমি সেইটো আগত চিনি লোৱা না। চয়নিকা কোন হয় মই নাজানোৱে, আজিলৈকে চিনিয়ে নাপাও। তোৰ প্ৰুফ মোৰ তাতে গোটেই আছে। চয়নিকা বুলি কোনো ছোৱালীক মই চিনি নাপাও। তই হিন্দুৰ ছোৱালীৰ লগত বহুত গদ্দাৰ কৰিছ না। তই আংশক চিনি বনাই তই মোক ফটো আমি বুলি কৈছা। তুমি ফটো আমি কৰি আছা, তুমি নামটোৱে নাজানা, একো নাজানা। কাকো মই কাৰো চয়নিকাৰ মাকক মই ফোনেই কৰা নাই। তুমি এনে ওপৰৰ ওপৰি কথাবিলাক কৈ থাকা। আয়ুব কথা অলপ ভালদৰে কবি দে। নাই, তুমি অলপ জানি লোৱা না, অকনমান জানি কথা কব লাগে, সেইটোয়ে কৈছো। তই নলবাৰীৰ যাকে ফোন কৰিছ তোৰ তাৰ পৰা কৈছিল। তোক এটা কথা কৈছো দেই, তই যদি হিন্দুৰ ছোৱালী বদনামি কৰ ন, তোৰ কথা বেয়া আছে। তই এটা জেহাদী বুলি প্ৰমাণ হৈ গৈছে। তুমি এনেই ফটো আমি সঁচাকৈয়ে ফটো আমি তুমি যি কৰা কৰি আছা। তুমি ফোনটো কাটা আৰু মোক ফোন নকৰিবা প্লিজ। তোমাৰ ফোন আৰু মই কোনোদিন ৰিচিভে নকৰো। তুমি একদম অসভ্য হৈ গৈছা বে। তোমাক ভালকে কথা পাতিবলৈ মই কেইবাদিনো ফোন কৰিছিলো, ৰিচিভ কৰা নাই। এতিয়া তুমি এনে অযধে মধে দম দি থাকা। আয়ুব তই কি বুলি কয় নলবাৰীৰ কোনোবা মহিলা এজনীক ফোন কৰি দম দিছা নেকি? নাই, কাকো দম দিয়া নাই। তই এটা কথা কৈছো, চয়নিকাৰ ঘৰত তই কন্টেক্ট কৰা ন, তোৰ কিন্তু কথা বেয়া আছে। 100 বাৰ কৰিম, তোমাৰ কি হ'ল? কি 100 বাৰ কৰিম? কাৰোবাৰ লগত মোৰ ব্যক্তিগত দম দিছো, কেছ কৰা না। বা কি দম দিছো, কাক দম দিছো? তোৰ মই লাইফ বৰবাদ কৰি দিব পাৰো আয়ুব। তোৰ তাতে তোৰ যি প্ৰুফ আছে মোৰ তাতে, গম পাইছ না? কি কৰা কৰি থাকা না, মোক কিয় ডিষ্টাৰ্ব দিছা? তই দম চাবি মোৰ। তই হিন্দু মানুহক কিয় দম দিবি? হিন্দু মোৰ ভাই। কাক দম দিলো? তোমাক মই দম দিছো বা কাক দম দিছো? দেখুৱাব পাৰিবা? এনে মিছা কথা কিয় কোৱা? চয়নিকাৰ মাকক ফোন কৰিব লগা তোৰ চয়নিকাৰ মাকক মই ফোনেই কৰা নাই। চয়নিকাৰ কোন চয়নিকা কোন? চয়নিকাৰ মাকক মই কিয় ফোন কৰিম? চবৰে মোবাইল ট্ৰেক কৰাই থাকে চাৰ্ভাৰ ৰুমত। তাকে যদি প্ৰমাণ কৰিব পাৰা মই কোনো চয়নিকাৰ মাকক ফোন কৰিছো, তেতিয়াহে মোক কবা। আৰু তই যদি নেক্সট টাইম যদি ফটো আমি কিয় কৰিছা সেইটো কোৱাচোন? তুমি ফটো আমি কিয় কৰিছা সেইটো কোৱা? কোন চয়নিকা কোন? তই ফটো আমি কথাই নকবি। চয়নিকা কোন সেইটো কোৱাচোন? তই ফটো আমি কথা নকবি। চয়নিকা কোন সেইটো কোৱাচোন? চয়নিকা কোন? তই 3 বছৰ কাৰ ফ্লেটত আছিলি? মোক কাৰো ফ্লেটত 3 বছৰ থাকা নাই। মোৰ জিন্দিগিটো 3 বছৰ ফ্লেটত থাকা নাই। কলো 3 বছৰ মই ফ্লেটত থাকাই নাই, কাৰো ফ্লেটতে থাকা নাই। কোৱা ডিজিপি তোৰ প্ৰুফ পঠাই আছো মই। ডিজিপি কৰিব তোক যি কৰে, যি কৰা কৰক। তুমি কি ফটো আমি কৰি আছা? নেক্সট টাইম যদি চয়নিকা যদি ক'বাত কোন চয়নিকা কোন তুমি সেইটো আগত চিনি লোৱা না। চয়নিকা কোন হয় মই নাজানোৱে, আজিলৈকে চিনিয়ে নাপাও। তোৰ প্ৰুফ মোৰ তাতে গোটেই আছে। চয়নিকা বুলি কোনো ছোৱালীক মই চিনি নাপাও। তই হিন্দুৰ ছোৱালীৰ লগত বহুত গদ্দাৰ কৰিছ না। তই আংশক চিনি বনাই তই মোক ফটো আমি বুলি কৈছা। তুমি ফটো আমি কৰি আছা, তুমি নামটোৱে নাজানা, একো নাজানা। কাকো মই কাৰো চয়নিকাৰ মাকক মই ফোনেই কৰা নাই। তুমি এনে ওপৰৰ ওপৰি কথাবিলাক কৈ থাকা। আয়ুব কথা অলপ ভালদৰে কবি দে। নাই, তুমি অলপ জানি লোৱা না, অকনমান জানি কথা কব লাগে, সেইটোয়ে কৈছো। তই নলবাৰীৰ যাকে ফোন কৰিছ তোৰ তাৰ পৰা কৈছিল। তোক এটা কথা কৈছো দেই, তই যদি হিন্দুৰ ছোৱালী বদনামি কৰ ন, তোৰ কথা বেয়া আছে। তই এটা জেহাদী বুলি প্ৰমাণ হৈ গৈছে। তুমি এনেই ফটো আমি সঁচাকৈয়ে ফটো আমি তুমি যি কৰা কৰি আছা। তুমি ফোনটো কাটা আৰু মোক ফোন নকৰিবা প্লিজ। তোমাৰ ফোন আৰু মই কোনোদিন ৰিচিভে নকৰো। তুমি একদম অসভ্য হৈ গৈছা বে। তোমাক ভালকে কথা পাতিবলৈ মই কেইবাদিনো ফোন কৰিছিলো, ৰিচিভ কৰা নাই। এতিয়া তুমি এনে অযধে মধে দম দি থাকা।